এই বিষয়ে মানে কোকৰাঝাৰ জিলা UPPL মিছনটো লৈছে নিজৰ জিলাৰ এটা মিছন হিচাপে। কাৰণ যোৱা 2020 চনত UPPL এটাৰ বাহিৰে বাকী কোনো ঠাইত জিকিব পৰা নাছিল আৰু তেওঁলোকে এইবাৰ এটা প্ৰতিজ্ঞা লৈছে, এটা মিছন হিচাপে লৈছে যে ইয়াত অধিক সংখ্যক সিটটো UPPLৰ মানে জিকি যাব লাগে আৰু অধিক সংখ্যক MCLA লৈ পেলাই সমৰবৰৰ মানে গঠন হ'ব লগা নতুন চৰকাৰত অংশগ্ৰহণ কৰিব লাগে। এইটো তেওঁলোকৰ এটা মিছন। ইয়াৰ কাৰণে আজি কৰ্মী সভা কৰিছে আমাৰ প্ৰাইমাৰী লিডাৰ আৰু TCLCC লিডাৰ। কাৰণ এই মিছনটো যদি সফল কৰিব লাগে তেতিয়া তেওঁলোকে কাম কৰিব লাগে। আমি আজিৰ পৰাই গোসাইগাঁও জিলাত প্ৰতিজন প্ৰাইমাৰী লিডাৰ আৰু TCLCC লিডাৰ BCDC লিডাৰ সবকে আমি গাঁৱে গাঁৱে সোমাব লাগে, মানুহৰ লগত যোগাযোগ কৰিব লাগে, যুৱকসকলক মানে একত্ৰিত কৰি পেলাই আমাৰ কাৰণে কাম কৰিবলৈ প্ৰোৎসাহিত কৰিব লাগে। এই বহুতখিনি কাৰ্যসূচী ইয়াত লোৱা হৈছে আৰু এনেকৈ হয়তোবা এইবাৰ আগবাঢ়ি যাব। তো আমি মানে ভাবিছোঁ যে BPF মুক্ত কোকৰাঝাৰ। দেখা গৈছে যে 2020 চনৰ নিৰ্বাচনত আপোনালোকে এটা কথা কৈছিল। মই এইজন মানুহৰ লগত মানে মোৰ বহুত বছৰ হ'ল লগ নোপোৱা। এটা 2014ৰ কথা আছিল বোধহয়, এবাৰ লগ পাইছিলোঁ, তাৰপিছত মই লগ পোৱাই নাই। আৰু তেখেতে ইলেকশ্যন আহিলে এনেকুৱা কথাবিলাক মানে কৈ দিয়ে, প্ৰেছ মিট কৰি পেলাই। তেওঁৰ কথাবিলাক ক'ত ফলিছে, হোৱা নাই। 2020 চনতো কৈছিলে, 2020 চনতো কৈছিলে, কিন্তু নহ'ল। UPPLতো চৰকাৰ হৈয়ে গ'ল। পৃথ্বীৰাজ দেৱনাৰায়ণটো কোন সময়ত কাৰ পক্ষ লয় ক'বই নোৱাৰি। তেওঁৰ স্বাধীনতা আৰু সি আৰু বিন্দাছ জীৱন কটাই আছে। দীঘলীয়া হয়, কিন্তু বেচিকেলি মানে VTC তৰফৰ পৰা যিখিনি কাগজ পত্ৰ ৰেকৰ্ড আছে মানে প্ৰায় ৰেডি কৰি থৈছে। যেতিয়াই সময়টো আহি যাব চব মানে দিবলৈ বা এফিডেভিট দিবলৈ BTC এতিয়া সক্ষম। ক'ব নোৱাৰি নহয় কেতিয়া কি হয়, বহুত বছৰৰ পিছত আহি যায় কেতিয়া। আপুনি যেহেতু কৈছে এটা সময়ত কৈছে যে তেওঁ জেলত যাব, কিন্তু এই সময়ত আপোনাৰ ভাষণত এটা কথা স্পষ্ট হৈছে যে আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী BPF হ'ব, যিহেতু BPF মুক্ত বুলি কৈছে। মই কোকৰাঝাৰৰ কথা কৈছোঁ, গোসাইগাঁৱৰ কথা কৈছোঁ। বাকীত BPF কোনো প্ৰতিদ্বন্দ্বিতা নাই। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাহিৰে বাকীত BPFৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। বাকী চিৰাং, বাক্সা আৰু ওদালগুৰি, তামোলপুৰ তাত BPF 0 হৈয়ে যাব। তো বাকী ফালে BPF নাই যখন এইফালে কিয় BPF থাকিব লাগে? দেখা গৈছে যে নাই, এইটো ৰাজনৈতিক এজেণ্ডা চবৰে থাকে। এতিয়া আমি কোৱাটো এইটোৱেই যে চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি অলৰেডি BPF মুক্ত হৈ গ'ল, BPF 0 হৈ গ'ল। কোকৰাঝাৰ কিয় মানে নহয়, এই এংগেলৰ পৰা আমি কৈছোঁ, বেলেগ একো নাহে। কোকৰাঝাৰ BPFটো বাচি থাকিব দল হিচাপে, কেইবছৰ বাচি থাকে তেওঁলোকৰ মনোবলৰ ওপৰত নিৰ্ভৰ কৰিব। মইতো বিচাৰিম যে তেওঁলোকেও মানে মনোবল লৈ পেলাই কাম কৰক।